নমস্কাৰ, মোৰ নাম হিৰণজিৎ সোণোৱাল। মই আজি বহুত দিনৰ পৰা আপোনালোকক কিছুমান টেকনিকেল হওক বা কিছুমান বেলেগ ভিডিঅ' দি দিছোঁ ইউটিউবত। চ' আজি প্ৰথমবাৰলৈ আপোনালোকৰ আগত কেমেৰাৰ সন্মুখত আহিছোঁ। অলপ হ'লেও কনফিউজ হৈছোঁ বাৰু কেমেৰাৰ আগত আহি। তথাপিতো আজি টপিকটো হ'ল আপোনালোকৰ আগত নতুন ATM-ৰ পিন জেনেৰেশ্যন কেনেকৈ কৰিব পাৰি সেইটো দেখুৱাব বিচাৰিছোঁ। মই দেখুৱাম বাৰু সেইটো মানে ATM-ৰ মানে ভিতৰত গৈ তাৰ আগতে আপোনালোকক মানে প্ৰথমবাৰৰ কাৰণে দেখাব বিচাৰিলোঁ ফেচটো। আৰু ATM পিনটো কেনেকৈ পিন জেনেৰেশ্যন কৰিব লাগে সেইটো ATM ভিতৰত গৈ মই সকলোখিনি দেখুৱাই দিম। চ' আহক আজি চাম। মই এনেকৈ সোমাই আহিলোঁ ATM-ত। সোমোৱাৰ পাছত আপোনাৰ ইয়াতে কাৰ্ডটো চুৱাইপ কৰি দিলোঁ। আপুনি এনেকৈ চুৱাইপ কৰি দিব। চুৱাইপ কৰাৰ পাছত এইটো এখন চাৰ্ট দেখা পাব। ৰাইট ছাইডৰ আপোনাৰ একেবাৰে তলত পিন জেনেৰেশ্যনত চুই দিব, টাচ কৰি দিব। টাচ কৰাৰ পাছত আপোনাৰ ইয়াতে 11টা একাউণ্ট নম্বৰ বিচাৰিছে। 11টা একাউণ্ট নম্বৰ ইয়াত দবাই দিব লাগিব। মই মোৰ 11টা একাউণ্ট নম্বৰ ইয়াত দবাই দিছোঁ। আপুনি এনেকৈ দবাই দিব। এই 11 নম্বৰ এনেকৈ চেক কৰি যাব। যদি হয় কনফাৰ্ম কৰি দিব। তাৰপিছত আকৌ আপোনাৰ একাউণ্টৰ লগত থকা মোবাইল নম্বৰটো ইয়াত দবাই দিব। মই দবাই দিছোঁ। তাৰপিছত কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিলে আকৌ কনফাৰ্ম কৰি দিব। মোৰ ইয়াত অলৰেডি ৰেজিষ্টাৰ থকাৰ কাৰণে মই কনফাৰ্ম কৰি দিয়া নাই। তথাপিতো আপুনি কনফাৰ্ম কৰিব লাগিব। তাত কনফাৰ্ম কৰি দিয়াৰ পাছত আপোনাৰ মোবাইলত লগে লগে মেছেজ আহিব যে আপোনাৰ পিন আখৰে লিখা 4টা পিন লিখি আহিব। আপোনাৰ যদি ইয়াত 2358 লিখা আছিলে, আপোনাৰ ইয়াত আখৰে লিখা আহিব 2358 বুলি। তাৰপিছত আকৌ কাৰ্ডটো আপুনি চুৱাইপ কৰি দিব লগে লগে। কাৰ্ডটো চুৱাইপ কৰাৰ পাছত আপোনাৰ এইখন চাৰ্ট আহিব। সেইখন চাৰ্ট অহাৰ পাছত আপোনাৰ ইয়াত ৰাইট ছাইডৰ ওপৰত বেংকিঙত মাৰিব লাগিব, ইংলিছ মাৰিব লাগিব। যিকোনো সংখ্যা দুটা মাৰিব লাগিব, য়েছ কৰি দিব। তাৰপিছত আপোনাৰ আখৰে লিখা যোনটো 2358 সেই নাম্বাৰটো আপুনি মাৰি দিব। 2358 মই 2358 মাৰি দিছোঁ। মাৰি দিয়াৰ পাছত আপোনাৰ ইয়াত পিন চেঞ্জত কৰি দিব। পিন চেঞ্জখন পোৱাৰ লগে লগে আপোনাৰ ইয়াত আপোনাৰ নিজৰ পচন্দৰ 4টা পিন নম্বৰ মাৰি দিব। পিন নম্বৰ মাৰি দিয়াৰ পাছত আকৌ একেটা পিন নম্বৰকে দুবাৰ মাৰি দিব। তাৰপিছত ইণ্টাৰ মাৰিব দিছে। তাৰপিছত কনফাৰ্ম কৰি দিব। তাৰপিছত আপোনাৰ পিনটো বনি যাব। এনেকৈ আপুনি নতুন ATM-ৰ পিন জেনেৰেশ্যন কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছে যে পিন জেনেৰেশ্যন কেনেকৈ কৰিব পাৰি। হ'লেও আপোনালোকে ভিডিঅ'টো চাইছে আৰু চোৱাৰ পাছত আপোনালোকৰ পিন জেনেৰেশ্যন ATM পিন জেনেৰেশ্যন কেনেকৈ কৰিব পাৰি সেইটো আজি গম পাই গৈছে। চ' যিমানখিনি পাৰিছোঁ মই দেখুৱাই দিছোঁ আপোনালোকক। আৰু যদি কিছুমান কথা যদি ভুল হৈ গৈছে আপোনালোকে কমেণ্ট কৰিব পাৰে, কিন্তু কি ভুল হৈছে সেইটো আপুনি দেখাই দিব পাৰে। চ' আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।